बहुत सुंदर माना थाली है क्यों बेटा हेलो एवरीवन की खबर आपलोकर आशा करो आपलोक सकले बहुत बेसी भाले আছে আৰু আজি একদম খাজি খাজি কত ওলাইছে ভাবিছে ন আজি এটা একদম থাম্বনেল লিখি গমে পাইছে তেল ব্লগটো এতিয়া স্টাৰ্ট কৰো মই ভানু মোৰ চেনেল ভানু ব্লগছ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মনে ওলাই মেলি ৰেডি হ'ল আৰু ফাইনালি আমি আহি পাই গলো যোৰহাট আৰু ইয়াতে মনহতৰ ক্ৰিয়েটিভ কম্পিটিশন আছে আৰু হি প্ৰথমবাৰবে পাৰ্টিসিপেট কৰিব কেবে স্মৃতি হিচাপে ৰাখি থবলৈ ব্লগ এটাটো বনাবই লাগিব নহয় জানো হয় লাগা কিমান ভাল হৈছে নিশ্চয় কেনেকুৱা ভয় লাগা বহুত দেৰি হ'ল বহুত লাষ্টতে হ'বগে চাগে ন আৰু ইয়া মনৰ গ্ৰুপটো এটা এটাকে আহি আছে সকলোৰে আমনি লাগিছে কাৰণ বহুতে 9টাত আহিলে আমি যেনিবা 11টাত আহিলো কাৰণ মনৰ 11টাৰ পৰা আছিলে আৰু কিছুমানৰটো 9টাৰ পৰা আছিল একদম ৰখি ৰখি আমনি লাগি গৈছে কেবাবে আৰু একেতে মাজে মাজে তলত যে খুদি খুদি আহি আছে গৈ আৰু অকমান এয়া বাহিৰত ওলাই আহিলে হেন্দি কিমাননো ৰখিব কাৰণ মনহতৰ বলে গধুলিয়ে হ'ব গৈ হওঁতে কাৰণ ইহঁতৰ 10-11 বছৰখিনি অলপ লাষ্টত হ'ব খুদি আহিলে মনৰ মানে ভয় কি ক'ব তাৰ বহুত ভয় লাগি আছে সেইবাবে অকমান প্ৰেক্টিস কৰি ললে ই মানে নিজক বসুৱাটোৱে অকল চিন্তা কৰি থাকে Actually হাৰা জিকাটো ইম্পৰ্টেন্ট নহয় কাৰণ প্ৰথমবাৰৰ বাবে হি কম্পিটিশনত ভাগ ল'ব আহিছে কিন্তু কম্পিটিশন বিলাকত ভাগ ল'লে বহুত নজনা কথা জনা যায় আমি বহুত কথা নাজানিছিলো কিন্তু ইয়াত আহি বহুত কথা জানিলো আৰু নাম এলাউন্স কৰিলে এতিয়া এইবোৰ পিন্ধিব দিছে হি ভয়ত ভালকে নিজে পিন্ধিবই পৰা নাই তাৰ লগৰ একেটা চাকচোন ইমান ধুনিয়াকে তাক সহায় কৰি দিছে নাম দিলে মাতিলে হাতখন উঠাই ইয়েস বুলি কবা ওনা নেহলা নেক্সট পার্ট Stop sir क्या जीत जीत जुटी बड़ा জলে যাৰ আছে কোনে থাকিব কিন্তু মই জি ভয়ত আছে এই ভয়তে আছে মনতৰ খেলখন ষ্টাৰ্ট হৈ গল আৰু মনে প্ৰথম ৰাউণ্ডত ব্লু পিন্ধিছিলে এটা সেকেন্ড ৰাউণ্ড হয় আৰু এটা ৰেড পিন্ধিছে আৰু মনৰ লগত এটা কথাও হ'ল মনৰ 34 ওয়েট হয় আৰু আমি দিয়তে 34 ওয়েটে দিছিলো কিন্তু সাৰে ভুলতে মানে কাগজ পঠাওতে 35 ওয়েট দি দিলে সেইবাবে তাক 40 লগত খেলিবলৈ দিছে 40 ওয়েটৰ লগত আৰু 35 দি দিলে মানে 35 টু 40 ওয়েটৰ লগত খেলিব দিয়ে দেখিছে ন লৰটো অলপ ডাঙৰো হয় সেইবাবে হি অলপ ভয় খাইছে কিয় কিয় বেটা হা কিয় না না একো না আপুনি হেতু হেতুকে কিয় কান্দিছা আৰু এয়া আমাৰ কান্দুৰা মনটো কান্দি কান্দি এয়া ওআৰএস খাই আছে হাৰা বাবে হি কান্দে কাৰণ তাক ব্লেক বেলৰ লগত দিলে সেইবাবে হি কান্দে গৰম কেটা বাজিলে 7টা আৰু এতিয়া বাইছে 8:30 আৰু আমি ডেৰগাঁৱত খুমাইছো ধাবা এখনত ভাত খাবলৈ আৰু মনে এতিয়া অকমান নৰমাল হৈছে সেইবাবে কিছু ভিডিও এটা বনাই লওঁ হা আৰু ফ্ৰেন্ডস ৰাতি বহুত হল ঘৰত যায় আৰু ব্লগ নবনা আজি বহুত ভাগৰ লাগিলে মানে বহি বহিয়ে ভাগৰ লাগিলে আৰু আজিৰ ব্লগটো যদি আপোনালোকে ভাল পালে লাইক কৰিব শেয়াৰ কৰিব যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰি যাব আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহি আছো তেতিয়ালৈকে বাই বাই